মানে চাপৰ বজাৰৰ দুদিনমান আগতে ৰঞ্জিত সাহা নামৰ এজন ইয়ং আনুমানিক 30 বছৰ বয়স তেখেতে সন্ধিয়া দুদিন আগতে তেখেতে আচলতে খনাৰীৰ দোকানীত কাম কৰে কাৰিকৰ হিচাপে তেখেতে মালিকৰ পৰা 50 টকা হাতত লৈ দুদিন আগতে তেখেতে ওলাই গৈছিল খুব ইয়ং কুঠাম ল'ৰা এতিয়া কি কাৰণত হৈছে নাগৰাজ ধাবাৰ ঠিক পিছফালে পানীপুৰ মানে যথেষ্ট সংখ্যক পানী গোট লাগিছিল তো এই নাগৰাজ ধাবাত প্ৰত্যক্ষদৰ্শীয়ে দৰ্শন কৰে আৰু তেতিয়াই বিভিন্ন সংবাদ মাধ্যমক খবৰ দিয়ে প্ৰশাসনক খবৰ দিয়ে আৰু এতিয়াই এই ল'ৰাজনৰ তাৰ পৰা পানীৰ পৰা উদ্ধাৰ কৰা হয় উদ্ধাৰ কৰাৰ পিছত দেখা যায় যে দুদিন আগত নিখোজ হোৱা সেই ৰঞ্জিত সাহা চাপৰৰ যি এই সোণাৰী দোকানত কাম কৰা ল'ৰাটো তেখেতক চিনাক্তকৰণ কৰা হয় মৃতদেহটো উদ্ধাৰ আৰু সম্পূৰ্ণ অৱস্থাত আনুমানিক আমি ৰাইজে দেখা মতে আজিৰ পৰা প্ৰায় 2-3 দিন ঠিক একেটা সময়তে হোৱা বুলি আমি এটা পৰিলক্ষিত হৈছে নাজানো তে আমি বিভিন্ন সংবাদ মাধ্যমৰ পৰা বা ছ'চিয়েল মিডিয়াৰ যোগে গম পালোঁ যে ল'ৰাটো নিখোজ হ'ল দুদিন আগতে চাপৰ বজাৰৰ পৰা তেখেতে সোণাৰীৰ দোকানত কাম কৰিছিল তো নিখোজ হোৱাৰ পিছত এনেকৈ বিভিন্ন প্ৰান্তত বিচাৰ খোচাৰ কৰি কোনো ধৰণৰ ইয়াতৰ পাতা পোৱা নগ'ল তো আজি ৰাতিপুৱাই এই চাপৰৰ অৱস্থিত শেষ 1 নম্বৰ ৱাৰ্ডৰ শেষ প্ৰান্তত যি নাগৰাজ ধাবা তো কি হৈছে ঘটনাটো মই ইয়াতে আমাৰ হেৰিৰ পৰা ডিজাইন মেধি তেখেতৰ পৰা আমাৰ খবৰ পালোঁ পাই আহিলোঁ আৰু আমি ইয়াতে অচি আছে আৰু চিআই আছে এটা ডেড বডি পোৱা গৈছে পানীত এই ধাবাখনৰ পিছফালে পানী আছে তাত পোৱা গৈছে কেনেকৈ ঘটনাটো কি ঘটনাটো বিশেষ গম পোৱা নাই খালি ডেড বডিটো এতিয়া উঠোৱা হৈছে আৰু ডেড বডিটো আইডেণ্টিফাই হৈছে ৰঞ্জিত সাহা নামৰ এজন